অসমৰ ৰাজধানীত যে নাৰীসকলৰ এনেকুৱা ব্যৱসায় চলে, নায়ক নায়িকা বা ডাইৰেক্টৰ বা প্ৰডিউচাৰসকলক কোনো অধিকাৰ দিলে যে এনেকুৱা ধৰণৰ অসভ্য চিনেমা বনাই দিছপুৰক অপমান কৰিব, অসমক অপমান কৰিব, অসমৰ ঐতিহ্য অপমান কৰিব। গতিকে আমি চিনেমাৰ ডাইৰেক্টৰ বা প্ৰডিউচাৰসকলক সকীয়াই দিছো, এনেকুৱা চিন কাট কৰিব লাগে, তাৰ পিছতে চিনেমা মুক্তি দিয়ক। অপেন চেলেঞ্জ কৰিছো, ডাইৰেক্টৰ প্ৰডিউচাৰসকলক অপেন চেলেঞ্জ কৰিছো, দিছপুৰত গাভৰু নামৰ অসভ্য চিনেমা অসমত চলিব দিয়া নহব। ডাইৰেক্টৰ বা প্ৰডিউচাৰসকলে কি বুজাব বিচাৰিছে ফিল্মৰ জৰিয়তে? দিছপুৰ অসমৰ ৰাজধানী হয়, এখন সন্মানীয় ঠাই হয়। এই ফিল্মৰ জৰিয়তে সিহঁতে কি বুজাব বিচাৰিছে? বহিৰাজ্যৰ মানুহে যেতিয়া এই চিনেমাখন চাব তেতিয়া কি ভাবিব যে দিছপুৰত অৰ্থাৎ অসমৰ ৰাজধানীত যে নাৰীসকলৰ এনেকুৱা ব্যৱসায় চলে, নাৰীসকলক এনেকুৱা যৌন সম্ভোগকাৰী আইটেম বা বস্তু হিচাপে সিহঁতে ব্যৱহাৰ কৰে। ডাইৰেক্টৰতে এইখিনি বুজাব বিচাৰিছে না যে দিছপুৰত গাভৰু চিনেমাখনত যি ধৰণৰ অশ্লীল ইৰটিক চিন দেখুওৱা হৈছে। কাৰণ ট্ৰেইলাৰখন চাই সকলোৱে বুজিব পাৰিব যে চিনেমাখন এখন অসভ্য চিনেমা, চিনেমা এডাল্ট চিনেমা, ইৰটিক চিনেমা। কোনো এজন মানুহে পৰিয়ালৰ সদস্য লৈ চিনেমাখন চাব নোৱাৰিব। চাব পাৰিব জানো চিনেমাখন? মই ট্ৰেইলাৰখন চাই বুজিব পাৰিছো অসভ্য চিনেমা, আৰু ইয়াৰ বয়কটৰ দাবী আমি কৰিছো। কিন্তু আমি অগণতান্ত্ৰিকভাৱে ইয়াৰ বিৰোধ নকৰো, হল নাভাঙো বা পোষ্টাৰ জ্বলাই নিদিওঁ। আমি মুখেৰে প্ৰতিবাদ কৰিম, যিকোনো আমি পাৰো আমি মুখেৰে প্ৰতিবাদ কৰিম। আৰু গোটেই অসমবাসীক মই আহ্বান জনাইছো, দিছপুৰত গাভৰু নামৰ চিনেমাখনক বয়কট কৰিব লাগে। চিনেমাখন যাতে কোনেও নাচায়, বয়কট কৰিব লাগে এনেকুৱা অসভ্য চিনেমা। অসমৰ সংস্কৃতি ধেমালি নহয়। অসমৰ সংস্কৃতিৰ লগত সিহঁতক খেলাৰ অধিকাৰ কোনে দিছে? ফিল্মৰ নায়ক নায়িকা বা ডাইৰেক্টৰ বা প্ৰডিউচাৰসকলক কোনো অধিকাৰ দিলে যে এনেকুৱা ধৰণৰ অসভ্য চিনেমা বনাই দিছপুৰক অপমান কৰিব, অসমক অপমান কৰিব, অসমৰ ঐতিহ্য অপমান কৰিব।